বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি মই আহিছোঁ এটা গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত পাহাৰত ফুৰিবলৈ। এখন নতুন গাঁও, অসমীয়াত ক'ব লাগিলে এক্সপ্ল'ৰ কৰিবলৈ। আজিকালিতো এক্সপ্ল'ৰ কৰা বুলি কয়, আমি আৰু এক্সপ্ল'ৰ কৰা নহয়, আমি ফুৰিব যাওঁ। আজি শ্ৰদ্ধাৰ বিনোদদাৰ লগত আহিছোঁ। আজি এখন সজ্জনপাৰা, ৰাণীৰ ওচৰৰ এখন সজ্জনপাৰা গাঁও, সজ্জনপাৰা নহয়, চাতাৰ গাঁও এখন গাঁও, নতুন মানে এখন গাঁও পুৰণি, বহুত পাহাৰৰ মাজত আছে। মই প্ৰায় পাহাৰৰ মাজে মাজে ৩-৪ কিলোমিটাৰমান, 7 কিলোমিটাৰ বাইক চলাই আহিলোঁ। নিৰ্জন পথ, এটা খোজকঢ়া একজন মানুহো দেখা নাপালোঁ। ভাল লাগিছে। আহক আমি গাঁওখনত অলপ দুই এটা ভিডিঅ' ক্লিপ মই দিম, দেখাম আপোনালোকক। ৰাস্তাটোতে মই ভিডিঅ' নকৰা নহ'ল অৱশ্যে, বনৰীয়া হাতী থাকে বুলি কৈছিল তাতে, সেইফালে আগৰ ফালে ফ'কাছ কৰি থাকোঁতে ভিডিঅ' কৰা নহ'ল। এতিয়া যাওঁতে দেখাম। ৰাস্তাটো ইমান ধুনীয়া, মৰম লগা, একদম নিৰ্জন, ভাল লগা। হয় হয়, মই অলপ টাৰ্গেট ল'ব লাগিব। এইখন পাহাৰীয়া গাঁও, দাঁতিকাষৰীয়া, গুৱাহাটীৰ দাঁতিকাষৰীয়া চাতাৰ গাঁও। আমি অলৰেডি 7-8 কিলোমিটাৰ আমি পাহাৰৰ মাজেৰে আহিলোঁ। জনশূন্য একেবাৰে, নাই এটা মানুহো দেখা নাপালোঁ। এতিয়া এটাতে বাইক চলাই আছে আৰু এইখন গাঁওখনৰ ভিতৰত আমি আহিছোঁ। ইয়াতে ভাবিছোঁ ইয়াতে ক'ৰবাত ভাত চাত খাই যাম এটি কাৰোবাৰ ঘৰত। এতিয়াহে মানুহ পালোঁ আফটাৰ 7-8 কিলোমিটাৰ্ছ অফ ৰাইডিং। চাতাৰ গাঁও। এই বন্ধুসকল চাওক, চাতাৰ গাঁৱত আহি আমি মহৰ পোৱালি দেখিব লাগিব। মৰম লগা মহৰ পোৱালি। মহ দেখিছোঁ, মই ডাঙৰ মহ দেখিছোঁ। আমাৰ ফালেতো মহ নাই। ভয় নকৰে এইফালে এইফালে কামন হোৱাট এ বিউটিফুল টাফ। কামন, এই ভয় খাইছে মহৰ পোৱালি। এইফালে এই ভয় খাব নালাগে, এইফালে হা। কাম হিয়াৰ। Hey baby, come here. কেমেৰাটো যদি ভাল হ'লহেঁতেন, কিমান সুন্দৰ দৃশ্য আছিলে এইটো। এইখন চাতাৰ গাঁও আহিছোঁ আজি চাওঁ বুলি। 25 ডিচেম্বৰ 2024। এইখন পাহাৰটো গোটেই পাহাৰৰ ওপৰতে। মই দাদাৰ লগত আহিছোঁ। দাদাই ক'লে, দাদাৰ লগত কথা পাতিম মই। কোনো সা সুবিধা বোলা বস্তু নাই ইয়াতে। কিমানমান মানুহ আছে তাতে? 80 ঘৰ। তো ইয়াতে 80 ঘৰ জনবসতি, মানে আমাৰ পৰিয়ালৰ 80টা পৰিয়াল আছে ইয়াতে মোটামুটি। কিন্তু কোনো সা সুবিধা, চৰকাৰী কোনো সা সুবিধা নাই। তাৰ ওপৰত কথা পাতিম। এইবিলাক মানুহৰ ঘৰ। একমাত্ৰ বিদ্যালয় এখন দেখা পাইছোঁ, LP স্কুল এখন দেখা পাইছোঁ। সুন্দৰ নেচাৰেল ভিউ। মই ইয়াৰ লোকেলিটিৰ লগতো কথা পাতিম। কিন্তু ভাল লগা জেগা, মন পৰখি যোৱা। বন্ধৰ দিনত আহি ভাল পাব আপোনালোকে। হয় নেকি? হয়। বৰ সুন্দৰ দৃশ্য বন্ধুসকল। মই আচলতে কেমেৰাত কিমান সুন্দৰকৈ দেখাব পাৰিছোঁ গম নাপাওঁ। মই নিজে কিন্তু চাই আপ্লুত হৈছোঁ। ভাল কেমেৰা ল'ম, ভাল ভিডিঅ' বনাম। চাব আপোনালোকে, চেনেলটো চাব। আৰু নতুন জোচত আৰম্ভ কৰিম কাম। কি সুন্দৰ দৃশ্য, ৱাও। নিজৰা মানে এইটো দাদা নিজৰা জানো? এইটো নালা, মোৰ দৃষ্টিত এইটো নালা হয়। হে, মানে ওপৰৰ পৰাই নিজৰাৰ পৰা আহি আছে। আৰু তলত যাই পেলাই ক'ৰবাত নিজৰা হৈছে নেকি? এইটো হয় না? তলত যাই পেলাই এইটো এটা মস্ত নিজৰা হ'ব পাৰে ন? কি ধুনীয়াকৈ এছ কাটিং কৰি দিছে না? হয়। আৰু এইটো ফুলটো আমাৰ ফালেও আছে ন? আমিও দেখিছোঁ। কিন্তু ইয়াতে কিমান ভাল লাগছে, কিমান একেলগে বহুত দেখিছোঁ তাৰমানে। ৱাও, এইটো ফুলৰ নাম বনৰীয়া ফুলে কিবা। বহুত ভাল লাগছে, বহুত আছে একেলগে, বহুত আছে। হয় নেকি?
হা কাঠৰ ঘৰ বহুত পুৰণা ঘৰ হ'ব এইবিলাক শুনি হয় নেকি ৰাইডিঙত বাইকটো চলোৱে আমাৰ বয়সৰে আহিছিলি সেনে আছিল ভাল লাগিছে দেই বন্ধুসকল ভাল লাগিছে মই বহুত আপ্লুত হৈছোঁ মানে গুৱাহাটীৰ পৰা কিমান দূৰ কিমান হ'ব দাদা জালুকবাৰীৰ পৰাই বা জালুকবাৰীৰ পৰা বাইকেৰে আহিলে মোটামুটি আপোনাৰ কিমান নট মোৰ দেন 12 কিলোমিটাৰ্ছ ইটছ ভেৰি নাইচ মানে আহিব আপোনালোকে চাতাৰগাঁও বুলি গুগলত লিখিলে পায়নে নাপায় নাজানো ৰাণীৰে সোমাই আহিব লাগে ৰাণীলৈ ঠিক যাবই নালাগে মজা মানে মজা আৰু কম খৰচত সুন্দৰ আজি 25 ডিচেম্বৰ ভাল পিকনিক এটা মানে ভাল এটা আমাৰ হেৰিয়ে হ'ল আৰু জংঘলত আহি এটা অভিযান চলালোঁ অলপ চাম ভাল কেমেৰাৰে ভালকৈ আকৌ আহি পিছত এটা ভিডিঅ' কৰিম এই চাওক নিজৰা মানে এইটো এটা নালা টাইপ আৰু কিন্তু কথা হ'ল কি এইটোৰ পৰাই এটা নিজৰা সৃষ্টি হৈছে তলত ইয়াতে দুটা নিজৰা লগ লাগছি তুমি এইটো বেছি সেইফালৰ পৰা এইটো তাতে দুটা লগ লাগছি আচ্ছা এইটো ৰাস্তাটো বেলেগ সেইটো বেলেগ জেগাৰ পৰা আহি আছে এইটো বেলেগৰ পৰা আছে মানে জিৰ নিজৰি এই যে এনেকে জিৰি যাই পেলাই একোটা প্ৰকাণ্ড সুতি হৈছে ক'ৰবাত নদীত পচি যায় নিজৰাৰ উৎস বিচাৰি আহিছোঁ আমি এইখিনি চোৱা সেইফালৰ পৰা এটা নিজৰা আছে এইটো নিজৰা এইফালৰ পৰা আছে দুইটা নিজৰাৰ মোহনা এয়া কোনটো দেখা পাইছে নে কেমেৰাত ঢুকি পাইছোঁ নে মই দুটা সুতি দুটা নিজৰা দুইফালৰ পৰা আহি ইয়াতে লগ হৈছে এইবিলাক ছাগলীৰ খোজ গৰু ছাগলৰ খোজবিলাক আমিতো আৰু ভাই বাইক চাইক লৈ বা দেশ বিদেশে ঘূৰিব যাব পৰা নাই ইচ্ছা যায় মন আছে কিন্তু আমি হয় তাকেই খুটি নাটি মাৰি যদি আমি চাব খোজোঁ গুৱাহাটীৰ আশে পাশে বহুত জেগা আছে বা আমাৰ নিজৰ জিলাবিলাকত অসমখন ঘূৰিম মন এটা বান্ধিছোঁ লাহে চেষ্টা কৰি আছোঁ অসমখন ঘূৰিম গাঁৱে ঘূৰিম মানুহে ল'ৰাবিলাকে যায় হেৰি ঘূৰে বিভিন্ন দেশ বিদেশ ঘূৰে মই অসমৰ গাঁৱে গৈ চুকে কোণে ঘূৰি পেলাই দেখাম দাদা আগতে কিমান বাৰ আহিছে এইটো জেগাত মই বছৰত এবাৰ দুবাৰ আহি থাকোঁ আচ্ছা কাৰণটো আহাৰ এনেই ভাল লাগে চহৰৰ জনগীত মানে কি যিটো আমাৰ কংক্ৰিটৰ মহানগৰী কংক্ৰিটৰ হাবিৰ পৰা আহি ইয়াত মোবাইলৰ নেটৱৰ্ক নাপায় নেটৱৰ্ক নাই আমি অহাৰ লগে লগে দূৰো মোবাইলৰ নেটৱৰ্ক ইয়াত নাই আনকি ইয়াত ৰেডিঅ' ভালকে নাবাজে আচ্ছা মানে ৰেডিয়েশ্যন ফ্ৰী এটা এৰিয়া সুন্দৰ মুকলি বতাহ কি নিৰ্জন এটা মই চৰাইৰ মাতো শুনিব পোৱা নাই কিন্তু এনেই জিলি চিলি কিবা কিবি তেনেকুৱা মাতি আছে ৰাতিপুৱাৰ ভাগত চৰাইবিলাক থাকে আৰু নহয় এইখিনি মানুহ অহা যোৱা কৰে সিহঁতৰ লুকাবলৈ বহুত ঠাই আছে হাজাৰ এৰিয়া ইয়াৰ পৰা এইফালে এনেকৈ ধৰা এয়াৰ ডিষ্টেঞ্চ 4-5 কিলোমিটাৰ গ'লে দীপৰ বিলৰ পাৰ পায় দীপৰ বিলৰ সেই ৰাস্তাটো পোৱা যাব এইফালে এনেকৈ গ'লে ইয়াৰ আমাৰ লখৰাৰ পৰা সোমাই পেলাই যিখন আছে হাবি সেইখন পায় এনেকৈ এইফালে মেঘালয়লৈকে বিস্তীৰ্ণ এৰিয়া পাহাৰ আচ্ছা মোটামুটি মেঘালয় বৰ্ডাৰে নেকি মেঘালয় বৰ্ডাৰত আছোঁ এতিয়া কিছুমানে কয় এইখন মেঘালয়ৰ
কিছুমানে কয় এইখন ঠাই অসমৰ। ইয়াৰ কোনো মানে হেৰি হোৱা নাই, সিদ্ধান্ত মানে নোহোৱাৰ দৰে আৰু। মাত্ৰ অসম গভৰ্ণমেণ্টৰ পৰা এখন LP স্কুল, প্ৰাইমাৰী স্কুল এখন আছে। আৰু ইয়াৰ পৰা ওলাই গৈ সেই 7 কিলোমিটাৰ জনকীৰ্ণ ঠাই, এইখিনি পাৰ হৈ গ'লেহে মানে জনবসতি বা স্কুলবিলাক পোৱা যায়, মধ্য ইংৰাজী বিদ্যালয় বা উচ্চ মানে বিদ্যালয়। 7-8 কিলোমিটাৰ হস্পিটেলো এখন নাই, আপুনি চাব চেণ্টাৰ আছে এটা। তো মানুহবিলাকে যদি বিপদত পৰে কেতিয়াবা নাহে। স্বাস্থ্যকৰ্মীটো সেই অৱস্থা, স্বাস্থ্যকৰ্মী আৰু কি কয়, মানে কেতিয়াবা হাতী ওলাই ৰাস্তাটো কভাৰ কৰি ৰাখে। আৰু ভয় কৰা মানুহটো আহিবই নোৱাৰে, হঠাৎ হাতী ওলাই। মানুহে খুব কষ্টত জীয়াই আছে চাগে ইয়াত না? বহুত কষ্ট। মই দেখা পালোঁ দুগৰাকীমান মহিলা, তেখেতসকলে খৰি ইয়াৰ পৰা লুৰি লৈ গৈছে। খৰি সেই পাহাৰত গৈ শাক, ঢেকীয়া, কচু, খৰি, তামোল খাইছিলোঁ দেই। গাইজ বুলি নকওঁ কাৰণে চাগে ইউটিউবত বেছি ছাকচেছ হ'ব পৰা নাই, বন্ধুসকল বুলি কওঁ, কিন্তু গাইজ বুলিও কোৱা আৰম্ভ কৰিব লাগিব। এওঁ খাইছে, ইহঁতৰ পৰা ৰঙা হৈ গৈছে। যাই হওক, একদম কোনটো দাদা? হাতীৰ খোজ। অ' য়েছ, হাতীৰ খোজ। এই চাব বন্ধুসকল, হাতীৰ খোজ দেখাইছোঁ আপোনালোকক। হাতীৰ ৰিয়েল একেবাৰে খোজ, পানী ভৰি আছে, দেখা পাইছেনে কোনটো? হয় হয়, এইটো এটা হাতীৰ খোজ। এইটো শুকান হৈ আছে, পানী নাই, এইটো এটা হাতীৰ খোজ। ইয়াৰ পৰা এইখিনি হাতীৰ খোজ। বাপৰে বাপ, হাতীৰ ভৰি মই ওচৰৰ পৰা দেখা নাই বাৰু এনেকে। এইটো এটা খোজ না? চাওক গাইজ, হাতীৰ খোজ কি প্ৰকাণ্ড। এইখন যদি হাতী হ'ব লাগে, একদম এই তাতে আইঠা কল যি তাতে, আইঠা কলতকৈ ধেমা হান পাইছোঁতো। সন্ধিয়া হোৱাৰ লগে লগে এইবিলাক হাতী আহে। আচ্ছা, এটা হাতী ধৰা হ'ল আমি দুই এটা এনেকৈ আছোঁ, হাতী 50টা আহি গ'ল, আমি যদি ল'ৰা চৰা নকৰাকৈ এনেকৈ থিয় হৈ থাকোঁ, সেনে আমাক আক্ৰমণ কৰিব না? কৰিব পাৰে। কিন্তু হাতী দেখোন নকৰে বুলি কয়, হাতী দেখোন সেইটো বিশ্বাসত ল'ব নোৱাৰি। কিন্তু হাতীয়ে খেদি পেলাই মানুহ ধৰিব নোৱাৰে নে? ধৰিব কিয় নোৱাৰে? নহয়, হাতীৰ স্পীড আৰু মানুহৰ স্পীড অলপ বেছি হাতীৰ স্পীডতকৈ। কিন্তু কথা হ'ল কি, মানুহ কেতিয়াবা ভয়তে কি কৰিম কি নকৰিম উৱা দিশ নোপোৱা হৈ যায়, তেতিয়া হাতীৰ সন্মুখত পৰে। আৰু কিছুমানে ধৰা মদ তত খাই আহি পেলাই যদি আৰু অতি সাহসটো দেখুৱাব যায়, এক্সট্ৰা পাৱাৰ লৈ পেলাই, তেতিয়া প্ৰব্লেম। মোৰ এনে ভাৱ হয় যেন হাতী 4টা ভৰিৰে দৌৰে না, এনে জীৱ-জন্তু, গতিকে হাতীৰ স্পীডটো অলপ বেছি হ'ব বুলি ভাৱ এটা হয়। হাতীৰ স্পীড কম। আৰু দাদা সেইটো বাৰু পিছত কথা পাতিম বাৰু। এনে জীৱ-জন্তুৰ কুকুৰ চুকুৰৰ মানুহৰ স্পীড বেছি ন? বহুত বেছি। কুকুৰৰ কিছুমান প্ৰজাতিৰ কুকুৰৰ তুলনা নহয়। বন্ধুসকল, আপোনালোকক এটা হাতী অহা বাট বহুকেইটা দেখাই দিলে দাদাই মোক। হাতী অহা ৰাস্তা বহুতকেইটা দেখাই দিলে। এইটো কি বুলি কয়? এলিফেণ্ট কৰিডৰ বুলি কয় সংস্কৃতত। চ' আমি এতিয়া এইপিনে দেখাম আপোনালোকক। এইটো হাতী অহা বাট। এই বোধহয় আজি ৰাতিপুৱা অহা যেন লাগিছে। চাওক আপোনালোকে, চাওক এইটো হাতী পিছল একদম, মানে কেঁচা মই দেখাই দিছোঁ, কেঁচা হৈ আছে একদম, মানে নামি আহোঁতে চুচৰি। আচ্ছা, ডাইৰেক্ট কৰিব নোৱাৰে ন? এইটো হাতী অহা বাট। এইটো হাতী অহা বাট দেখিছেনে? পাহাৰৰ পৰা এইখিনি হাতী হয় ৰাতিপুৱা আহিছে, পিছলি এই খুপি এইটো চাওক বন্ধুসকল, এইটো হাতী অহা ৰাস্তাই এনেকুৱা একদম কেঁচা হৈ আছে, যেন আজি ৰাতিপুৱা এইপিনে নামি আহিছে চাগে। তো এলিফেণ্ট কৰিডৰ। হয়। হৰিণো পায় বুলি শুনিছোঁ ইয়াতে, মানে দেখা পায় বুলি শুনিছোঁ। বনৰীয়া ছাগলীও পায় বুলি শুনিছোঁ। বনৰীয়া মুৰ্গী চোৱাৰ মোৰ খুব মন আছে। বনৰীয়া মুৰ্গী, মই ছাগলী, বনৰীয়া মুৰ্গী এইবিলাক দেখা নাই এতিয়ালৈকে। তো এইটো একদম ফ্ৰেছ আৰু ৰাতিপুৱাৰ খোজ যেন লাগিছে। এইটো হাতী অহা বাট, এলিফেণ্ট কৰিডৰ। এয়া জিৰি নিজৰা বৈ আহে পাহাৰৰ বুকুতে। এইবিলাক হাতী চচি আহে এনেকে, এই যে হাতী চচি আহে। হাতী অহা বাট। সিহঁতে ক'ৰবাত সিহঁতে জিৰণি লৈ আছে। কেইবাটাও জাগ আছে, 25-30টা জাগ আছে। এইটোৱে আৰু বেলেগ ভাগত বিভক্ত হৈ থাকে না গ্ৰুপত। আৰু এইটো জাকে সেইটো জাকৰ লগত লগ নহয়, হয় নেকি? লগ হ'ব নিদিয়ে। সেন্দুৰো হেৰি থাকে নেকি? হাতীৰো হেৰি থাকে নেকি? এই আমাৰ যি গোষ্ঠী থাকে, বংশ থাকে, কিবা এটা গ্ৰুপ থাকে। টাইটেল থাকে নেকি? সিহঁতৰ নামো থাকে নেকি? সিহঁতে বাৰু সিমানখিনি কৰা নাই, ঠিক নাই। সিহঁতৰ থাকিব পাৰে, কিন্তু সিহঁতে নিজৰ গুণ কিবা কিবি সেইবিলাক গম পায়। দেখিলে চিনি পায় এইটো আমাৰ দলৰ নহয়। এই বন্ধুসকল, চাহ ৰ'ব, শিলটো মচি নাই যাতে আছে।
মৰা শিলো থাকে বোলে, চাওঁ মাৰি দিওঁ, চাওঁ যদি ভাঙি যায় এইটো মৰছি। এতিয়া কোনটো ভাঙব বা, এইটো মাৰ দিলি মৰছি, শিলটো মৰছি দেখোন, ভাঙি গেল। মই মাৰাটো ভাঙি গেল, ভাঙি টুকুৰা বালা হৈ গেল, আৰু তলত থকা এইটো ভাঙি গেল। এইটো শিলৰ পৰা বালি হৈ গেল এতিয়া। देखसे राइस हिल से बाली निकलता है, ये बाली से घर बनाता है। हमको लगा था कितना बड़ा हिल है, ये नहीं होगा, लेकिन देखिए पूरा बालू हो गया। আৰু বাঁহ এটা বস্তু দেখা পালো মই, দাদাই কলাক যে এই যে বাঁহ আছে আমাৰ দেখি ৰান্নাখান জাতি বাঁহগিলা মস্ত দীঘল দীঘল হৈ একদম আকাশ চুব মন তাৰমানে, কিন্তু ইয়াৰে বাঁহগিলাখান তাৰমানে বেছি দীঘল নহয়, অলপ অলপ দীঘল হয়, মোটামুটি কিমান 15-20 ফুট মান দীঘল হৈ পেলাই আৰু হালি আহে। হাতী বোলে এই বাঁহটো চোবাই চোবাই খাই বোলে, হাতী বোলে হাতী বাঁহ মই মানে কলগছ চোৱাই দেখিছোঁ, আমিতো দুই এটা হাতীহে দেখিছোঁ ঘৰচীয়া, কিন্তু বনৰীয়া হাতী বোলে বাঁহবিলাকো চোবাই চোবাই খায়। তো চাওক বন্ধুসকল, এই চাতাৰ গাঁৱৰ মানুহৰ ঘৰ, চাতাৰ গাঁৱৰ মানুহৰ ঘৰ আজি দূৰৰ পৰা দেখালোঁ, আজি বেছি ওচৰত নগ'লোঁ, ভাল কেমেৰা এটা লৈ এদিন আহিম, ভালদৰে মানুহৰ লগত কথা পাতিম। চাতাৰ গাঁও 6জন গ্ৰাম, ৰাণীৰ পৰা সোমাই আহিব লাগে ন ছাৰ। তো আমি এতিয়া যাবলৈ ওলাইছোঁ, আমি এতিয়া যাব ওলছোঁ এখন দাদাৰ বাইকত। দাদাক ধন্যবাদ জনালে এখানি সময় দিয়াৰ কাৰণে, ইমান ধুনীয়া এই গাঁও। অকণমান মই দেখাই যাম আপোনালোকক, ৰাস্তাটো দেখাম, ৰাস্তাটো হোৱাট এ বিউটিফুল ৰাস্তা, ইউ উইল এনজয় ৰিয়েলি। লেটছ গো ছাৰ। হেলমেটটো আপুনি ল'ব। তো এই চাতাৰ গাঁৱৰ ৰাস্তাটো মূল এনে অকণমান এতিয়া দেখাইছে, ইয়াতে এখন দেখা পাইছোঁ বিদ্যালয়, নাতো গোসাঁইঘৰ, এখন বিদ্যালয় বোধহয়, গোসাঁইঘৰ, শ্ৰী শ্ৰী বুঢ়া জহং ৰাজহুৱা গোসাঁইঘৰ। ভাল লাগছি, বেৰাবিলাক চাওক আপোনালোকে, কি বাউণ্ডেৰীৰ বেৰাবিলাক কি সুন্দৰকৈ বাঁহত দিছে, শলখা আছে, আজিকালি আমাৰ দেখি নোহোৱা হৈ গৈছে এনেকা, শলখা দেখা নোপোৱা হৈছোঁ। এইটো কি থগোৱা নিজৰা, নিজৰাটো কি সুন্দৰকৈ, সৰু নিজৰাটো দেখা যায়, তাৰ পৰা এতিয়া লাহে লাহে ডাঙৰ হৈ যাই আছে। অঁ বাইদেউ কি হে কচু কিহৰ কাৰণে বিক্ৰী কৰিব, মানুহে খায় না কি? ক'ত লৈ যায় বিক্ৰী কৰিব? 6জন পাৰাত লৈ যায়। আচ্ছা, কেনেকুৱা দামত বেচে? ঠিক আছে ঠিক আছে। এইবিলাক খৰি কি ধুনীয়াকৈ ফালি থৈ দিছে, খৰিবিলাক চাওক কি ধুনীয়াকৈ খৰি ফালি থৈ দিছে। বেছি দূৰ নাই, ৰাস্তাটো শেষে। এয়া বন্ধুসকল চাওক, কাঠৰ চাং পাতি থৈছে, কাঠৰ চাং, কাঠৰ দলং। ৱাও ৰিয়েলি দ্য নিৰ্ভেজাল ভিলেজ, দ্য নিৰ্ভেজাল ভিলেজ ইফ ইউ ৱান্ট টু সি দ্য ৰাস্তা ষ্টাৰ্টেড। মাটিৰ ৰাস্তা আজিকালি দেখাই নাপায় বন্ধুসকল, চাওক আপোনালোকে, মাটিৰ ৰাস্তা আজিকালি আমাৰ দেখিতো নহয় হৈছে, চব ব্লক। আৰু এতিয়া এই বেৰাকেইখন মোৰ বৰ ভাল লাগছে, দাদা বেৰাকেইখন বৰ ভাল লাগছে, একেখন নহয়, এই বাঁহৰ গাড়ীখনৰ কথা কৈছোঁ মই গাইজ। আয়ো 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 কি থৌগা, গুৱাহাটীখনতো কদৰ্যময় হৈ গৈছে। গুৱাহাটীত আৰু কি থাকিম, কি চাম, থাকাটো থাকিবই লাগিব গুৱাহাটীত বাৰু, আহিবই লাগিব গুৱাহাটীত, কিন্তু এই গুৱাহাটীৰ আশে পাশে থওক বাঁহৰ বেৰা, কি সুন্দৰকৈ বৈ থৈছে বাঁহৰ বেৰা। কিমান গুৱাহাটীৰ পৰা তাকেতো মোটামুটি এই ধৰক 10-12 কিলোমিটাৰ, এই মাটিৰ বাঁহৰ বেৰা, সুন্দৰকৈ শলখা, এই মাটিৰ ঘৰ, চলাৰ লগাই থৈছে ইয়াতে এখন। ভিলেজ না ভিলেজ, কৃত্ৰিম, অকৃত্ৰিম, কৃত্ৰিম নহয় অকৃত্ৰিম। আচ্ছা, বিজুলী সংযোগ নাই নেকি? হে তাকেই তুই তোৰ মোৰ চকুত পৰা নাই এই কথাটো। আচ্ছা চব বন্ধুসকল, ভাল লাগিছে দেই, ভাল লগাৰ লগতে জানিবলগীয়াও বহুত আছে, শিকিবলগীয়াও বহুত আছে। ইয়াতে কিবা দোকান দিছে ছাৰ, খানা পাইছে তেনেকৈ নিজে নিজাকৈ বহিছে মানুহবিলাক। এইটো গেৰাণ এইটো কি ধুনীয়াকৈ গেৰাণ কৰি, চাংঘৰ চাংঘৰ চাংঘৰ, এইটো চাংঘৰ গাইছে চব কি ধুনীয়া। এদিন আহিম, ইয়াৰ সমস্যা সম্পৰ্কে কথা পাতিব আহিম বন্ধুসকল। আপোনালোকে চাই থাকক, পেজটো চাই থাকক, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, চাওক, ইয়াৰে মানুহৰ সমস্যা সম্পৰ্কে কথা পাতিব আহিম এদিন।
দেখাততো আমি বাহিৰত থকা মানুহবিলাকে ইয়াত এখন কি দেখা পাইছোঁ ছাতাৰগাঁও প্ৰাথমিক বিদ্যালয়। আচ্ছা আচ্ছা, ছাতাৰগাঁও প্ৰাথমিক বিদ্যালয় একমাত্ৰ শিক্ষানুষ্ঠান এইখনেই বুলি শুনা পাইছোঁ। অংগনবাদী কেন্দ্ৰ, ছাতাৰগাঁও প্ৰাথমিক বিদ্যালয় অংগনবাদী কেন্দ্ৰ। তো বাহিৰৰ গুৱাহাটীৰ পৰা আহি মানুহবিলাকে বেলেগ বেলেগ জেগাৰ পৰা এ চি ৰুমৰ পৰা ওলাই আহি ইয়াতে উশাহ ল'ব আহিটো আমি খুব ভাল পাওঁ, কিন্তু এই মানুহবিলাকে কি যন্ত্ৰণাত জীৱন কটাই আছে, হয় হয় হয়, সেইটোৰো খবৰ আমি ল'ব লাগিব। গতিকে আহিম এদিন। চ' বন্ধুসকল, এতিয়া নিৰ্জন ৰাস্তাটো আৰম্ভ হৈ গ'ল। যিটো ৰাস্তাৰে আমি আহিছিলোঁ ছাতাৰগাঁৱলৈ, এই নিৰ্জন ৰাস্তাটো আৰম্ভ হৈ গ'ল। নিৰ্জন মানে মোটামুটি 7-8 কিলোমিটাৰ একেবাৰেই মানুহ নাই। দুয়োফালে এফালে পাহাৰ এফালে খাৱৈ, আৰু ওখৰ পিছত ওখলৈ আমি উঠি আহি গৈ থাকিব লাগে। এটা সময়ত হয়তো এইবিলাক জেগাও কৃত্ৰিমতাৰে ভৰি পৰিব, কংক্ৰিটেৰে ভৰি পৰিব। আজিতে চাই লওক, আবদ্ধ কৰি ৰাখক, আহক ফুৰিবলৈ এইবিলাক জেগালৈ। সেউজীয়াৰে ভৰা, নিৰ্জনতা কেৱল দুয়োফালে। ৱাও, পাহাৰ, কি প্ৰকাণ্ড গছতে একেবাৰে মই তামাচা শুনি বন্ধুসকল, আমাৰ বাইক ষ্টাৰ্ট অফ হৈ গৈছে, বাইকো ষ্টাৰ্ট অফ হৈ গৈছে। আমাৰ এতিয়া হাতী এতিয়া আহি পেলাই কি অৱস্থা হ'ব? ইমান জংঘলৰ মাজত গুৰকিটো আমাৰ অৱস্থা নহয় কৰিব। মোক মাৰিলাক দিছোঁ ডাঙৰ নহ'লে দাইদে কিন্তু ৰাখতে লাগো কেইদিন। হে প্ৰভু, কি জেগা সোধা হ'লে তাৰ তলমাকত দিছে বাইকখন তাৰমানে। এতিয়া দেখা যাক কি হয়। ৰাস্তাটো চাওক আপোনালোকে, ৰাস্তাটো অলপ ব্ৰাইটনেছটো অলপ বাঢ়াই ধৰক। চাওক ৰাস্তাটো চাওক, শুনচান চাৰাক। সেনেকুৱা নহয় তোমাৰ শিলটো। বোথ চাইড পাহাৰ, শুনচান চৰক, ভেৰি নাইচ, ইউ এনজয়। এতিয়া আমি তলত দেখি যাই আছোঁ। গতিকে পেট্ৰল নোহোৱাকৈ আমি বাইক দাদা এতিয়া দিছি। আমি অসমীয়া মানুহ না, পেট্ৰল বাচাৰ কাৰণে আমি ভাল লগা মৰম লগা ৰাস্তা। চাওক বন্ধুসকল, কেনা ডাউন মোৰ মা। দাদা অৰ কান্ত হে, মস্ত ডাউন মই হেৰি দি থৈ আন পাইছিলোঁ যে যি উঠে যে ৰাসত যি উঠে যে মালটো চেৰ কি হয় খালা হয়। মই নিজে নুঠোঁ চেৰ কি, তাক দি নুঠিছোঁ দিয়ক নামিছে। পটককৈ হ শিলটোতে মন্দিৰ বনাইছে মুম্বাই। ছাতাৰগাঁৱলৈ যোৱা ৰাস্তা। পাহাৰখনৰ নামটো মই জানা নাই, জানিব চেষ্টা কৰা হ'ব। কোনোবা যদি জানে জনাব ৰাইজ। ছাতাৰগাঁৱলৈ গ'লে, 6জন গ্ৰামৰ পৰা ছাতাৰগাঁৱলৈ গ'লে এই পাহাৰখনৰ নাম 6জন পাৰাৰ পৰা। সূৰ্যটো ওচৰতে থকা আনব বৰ বেছি ওপৰত নাই। আমাৰ প্ৰায় তাকেতো একদম দীঘল হাংটা আনলে সূৰ্যটো লাগে পাম তাৰমানে। এইটো বন্ধুসকলে কোনোবা আছে আহি পেলাই নামৰ গাটো গৰম কৰিম বুলি আছে আৰু খ্ৰীষ্টমাছৰ দিনা। মাই নাচাওঁ মই মনত চাবা। এই জেল আহিলে আমি পাইছোঁ অলপ প্লেন নেকি এখানি প্লেন নেকি নহয় প্লেনে। মাই গড হোৱাট এ নাইচ ভিউ বন্ধুসকল। আহক সত্যক্ৰম নহয় এই ছাতাৰগাঁও। মৰম লগা এটা গৰু পোৱালি ৰাস্তাত আৰু কি দৌৰিলে একবাৰ নহয় চাকাৰ আগত আহিব মোৰ একবাৰ নহয় একবাৰ। এইটো ভাল লাগে এন্দৰ যেমন দূৰক লিখি নেগলিও চাকাৰ তলক আহিব একবাৰ। এইটো খাৰা
মাই গড চকু দি চাই খালী চকুৰে চাই বেছি ভাল লাগে বস্তুবিলাক এইবিলাক কেমেৰাত ইমান হেৰি নহয় ৰাস্তা নমন বৈ আছে দ খালী চকুৰে চাই যিমান মই সেইকাৰণে ভাল পাওঁ ফটো উঠাটো মই ইমান নিজে ফটো উঠা ভিডিঅ' কৰাটো এতিয়াতো কৰিব লাগিব ভিডিঅ' বা কৰোৱেই ভাল কেমেৰাত হ'লে বেলেগ কথা কিন্তু খালী চকুৰে চালে বস্তুবিলাক জেগাবিলাক ভালকৈ মনত থাকে বহু দিনলৈ মনত থাকে আৰু আচল সৌন্দৰ্যটো উপভোগ কৰিব পাৰি বুলি মই বন্ধুসকল ভাবোঁ ইয়া কিন্তু এতিয়া যিটো দেখিছোঁ কেমেৰা মোবাইলতে চব আবদ্ধ কৰিব লগা হয় বা কৰাটো ভাল বহু দিনকলৈকে থাকি যাওঁ কেঁকুৰি দেখছি না গাইজ এতিয়া মই ভাবছোঁ বন্ধুসকল আৰু চব নলবেৰে মাৰিম আগতেও নলবেৰে মাৰিছিলোঁ অলপ চলপ এতিয়া ইয়াৰ লিখিত ফিখিত বাদ দিলোঁ আৰু লিখিতটো সেনেকৈ মাৰিবই নাই মই মোৰ ভিডিঅ'ত এতিয়া কিন্তু টোটেল নলবেৰাত বুজি দিম চাওক আপোনালোকে চাওক এই কি সুন্দৰ মাই গড ইয়াতকৈ কিবা আৰু বেলেগ নিচা লাগে বন্ধুসকল কম পইচাত জব্দখানা ৰাস্তাটো কি ধুনীয়াকৈ পাহাৰৰ ৰাস্তাবিলাকৰ মায়াই বেলেগ যাদুৱে বেলেগ আমি প্লেনৰ মানুহ না সৰুৰ পৰা পাহাৰত আমাৰ নাই নলবাৰীৰ মানুহ চিধি ৰাস্তা একেবাৰে একদম নাকৰ পন চিধা পাহাৰত আহিবা বন্ধুসকল চাবা জানাই চাইছে চবেই চাই আজিকালি কিন্তু একদম মানে ফুল যৌৱনা গাভৰুৰ মানে পুলি আৰু কথাবিলাক আৰু একদম মানে এখন যদি মই বেয়া আহি দিছি না চিধাকে যদি এখন বেয়া আহি দিছে পাহাৰ পিছফালে এখন চেগুনৰ বাগিচা চেগুন দেখছো কিন্তু এই চিষ্টেমত চেগুন দেখা নাই শাল আছে ন শাল গাছ কিন্তু মই আজি প্ৰথম দেখলো জিন্দা শাল গাছ মই দেখা নাছিলো মুদ্দা শাল গাছ বহুত দেখছো গাইজ কিন্তু জিন্দা শাল গাছ দেখা পাইছোঁ লগতে শাল আৰু চেগুন এইবিলাক চব শাল আৰু চেগুন মূল্যৱান গছ এদের উজলিছে ফরেস্টে তো বন্ধুসকল আজি এই চাতাৰগাঁৱক লাগি অহা ভিডিঅ'টো যিখিনি পালোঁ দেখালোঁ আপোনালোকক অকণমানে কৰিলোঁ ভিডিঅ' বৰ বেছি কৰা নাই আজি ইমানতে সামৰিলোঁ পিছত আৰু একদিন আহিম